নমস্কাৰ বন্ধুসকল মই অৰ্চিতে আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি 4 জুলাই মোৰ ভণ্টিৰ বাৰ্থডে হয় আৰু তাইৰ বাবে আজি মই ঘৰতে স্পেচিয়েলি কেক এটা বনাম আৰু তাই এতিয়া মইনাপৰীয়া নামঘৰলৈ গৈছে। আহি পাই মানে মই কেকটো বনাই লওঁ আৰু ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ আৰু আজি দিনটো কেনেকৈ পাৰ কৰিম সেয়া আপোনালোকক দেখুৱাই যাম। ভিডিঅ'টো শেষলৈকে চাই যাব আৰু দেৰি নকৰি এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া মোৰ কেক ৰেডি হৈ গ'ল আৰু তাই ঘৰত মতা নাম লাকি হয়। আমি চবে তাইক লাকি বুলি মাতোঁ, সেইকাৰণে মই জেমছেৰে এইটো এলফাবেটটো বনাই দিছোঁ। দেখিছে আৰু কেনেকুৱা হৈছে কমেণ্ট কৰি ক'ব। এয়া কেক লৈ মই আহি আছোঁ। আমাৰ বাইদেউ ক'ত আছে চাওঁগৈ ব'লক। এইফালে এয়া আইতা শুই আছে, এয়া আইতা শুই আছে, এনেই শুই আছে আইতা। আহি আছোঁ, বাৰ্থডে গাৰ্ল ক'ত আছে চাওঁগৈ। এইফালে এয়া খুৰী বহি আছে। তাই ক'ত আছে? আছে নি? এইজনী বাৰ্থডে গাৰ্ল, হেপী বাৰ্থডে। কেক য়েছ মই বনাইছোঁ আজি। এতিয়া আমি কেকটো কাটি লওঁ। এয়া বাৰ্থডে গাৰ্ল আহিছে কেক কাটিবলৈ। এতিয়া আমাৰ বাৰ্থডে গাৰ্লে কেক কাটিব লৈছে। ঘৰৰ মানুহখিনিয়ে সৰুকৈ অকণমান চেলিব্ৰেট কৰিছোঁ। বাহিৰৰ মানুহ ইয়াত আজি মতা নাই, যিহেতু লকডাউন পৰিস্থিতি বেয়া গম পায়ে সকলোৱে, সেইকাৰণে ঘৰৰ মানুহে সৰুকৈ অকণমান চেলিব্ৰেট কৰিছোঁ। চাওঁ ব'লক। বাৰ্থডে গাৰ্লে আমাৰ সেয়া কেক কাটিব। আইতাই সেয়া তাইক সৰুকৈ অকণমান গিফ্ট এটা দিছে, সেয়া দেখিছে আপোনালোকে। এইফালে দেউতাকক খুৱাইছে, এইফালে এইবাৰ মাকক খুৱালে। এইফালে আইতাক খুৱাইছে। এইফালে বৰমাকক খুৱাইছে। মোৰ পালি তেনেকৈ অহাই নাই। এইফালে বৰ্তাকক খুৱাইছে। এইফালে ককায়েকক খুৱাইছে, দাদা এইফালে চব চব মোৰ পাল দেখিছে। চাব হৈ ল'ব লগা হৈছে মই। হেপী বাৰ্থডে। মই বনোৱা কেকৰ পাল এবাৰ কাটিছে চব। এয়া এক্সাইটেড হৈ আছোঁ পুৰা, কেনেকুৱা বা হৈছে খাবলৈ কেকটো। মই বনোৱা কেক পিল এটাৰ লগত খাই বেয়া হোৱা নাই, পিছে বহুত টেষ্টি হৈছে। নিজে খাই মনে মনে বাৰ্থডে গালে আনি দিওঁ আৰু হেপী বাৰ্থডে। এফালে চাহ খাইছে চবে দেখিছে। এতিয়া চাহ খোৱা পৰ্ব। এয়া মই খোৱা নাই, মই খাম আৰু। এফালে খুৰা, এফালে পাপা, এয়া আইতা, এফালে বাৰ্থডে গাৰ্ল ফকাছ, এইফালে মা,
দেখিছে এতিয়া আমি চাহ খাই লওঁ খাই আকৌ আপোনালোকক লগ পাই আছোঁ বাহিৰত খানা বনাই আছে বলকচোন চাওঁগৈ এয়া কেক লৈছোঁ কেক দিওঁগৈ বলক এয়া বাৰ্থডে গাৰ্ল আমি গৈ আছে আহি আছোঁ পাছফালে খানা বনাইছে খুৰাই এইয়া আমাৰ খানা বনাই আছে দেখিছে এয়া নিপেন দা এয়া খানা বনাই আছে আমাৰ খুৰাৰ ফ্ৰেণ্ড হয় নিপেন দা হাই কৰি দিয়ক এয়া চব ইমান কষ্টৰে বনাই আছে চব এয়া চিকেন কেক 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 খুৱাই দিয়া নিপেন দাক এইফালে আমাৰ মন্দা কেক খুৱাই দিয়া জুইত বনাইছে জুইত বনোৱা চিকেনটো পুৰা টেষ্টি হয় এইফালে চাউল ভাত হোৱাই নাই চাউল এয়া ধুই থৈছে মাংস হৈ গ'ল ৰেডি ৰাতি অকলে এনজয় কৰি আছোঁ দেই হেপী বাৰ্থডে ওৱান্স এগেইন এতিয়া 11টা বাজিব হৈছে ভাতটো হ'লনে নাই চাই আহোঁগৈ ব'লক এয়া খানা ৰেডি হৈ গ'ল এতিয়া আমি খাবলৈ লৈছোঁ আৰু ভাত খাই আছোঁ এয়া খুৰী মা এইফালে বাৰ্থডে গাৰ্ল এতিয়া মই ভাত খাই আহিলোঁ এইফালে এয়া আইতাই খাই আছে আৰু আজি ব্লগটো ইমানেই আছিলে আৰু আজি দিনটো কেনেকৈ পাৰ কৰিলোঁ সেয়া আপোনালোকক দেখুৱালোঁ আজি যদি মোৰ ব্লগটো চাই ভাল পালে তেন্তে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব তেতিয়া মোৰ আহিবলগীয়া ভিডিঅ'সমূহৰ নটিফিকেশ্যনসমূহ আপোনালোকে অতি সহজতে পাই থাকিব নেক্সট ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ আহিছোঁ ধন্যবাদ